গৈছোঁ আৰু দাদাক লগ পালোঁ নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল ব্লগ বনাব নাজানো তথাপিতো ভিডিঅ'টো শেষলৈ চাব এয়া আজি আমি আছোঁ নলবাৰী ৰাসলৈ মনোজ বাইক লৈ আহিছোঁ আজি মনোজ ভাই লাজ কৰে বলক ভিডিঅ'টো শেষলৈ চাই থাকক দেখাই আছোঁ হা এতিয়া আমি মানে গণেশ মন্দিৰৰ ফালৰ পৰা সোমাইছোঁ ৰাসত এয়া গণেশ মন্দিৰৰ ফালৰ পৰা সোমাইছোঁ চাই যাওক এইফালৰ পৰা মানুহবিলাক মানে খোজকাঢ়ি আহি আছে আৰু গণেশ মন্দিৰৰ ফালৰ পৰা অলপ মানুহ কম এতিয়া আমি 9:30 বজাত আহিছোঁতো আৰু যিমানে ৰাতি হ'ব সিমানে মানুহ বাঢ়ি যাব আৰু এতিয়া ভিতৰলৈ যাম লাহে লাহে চাই থাকক ধুনীয়াকৈ কি দেখা পাওঁ ঠিক আছে এতিয়া এটা নলবাৰী হাট আছে নলবাৰী হাটত সোমাম আমি প্ৰথমে এতিয়া জয় জুবিন দা বুলি কৈ আমিও ইয়াৰ পৰা প্ৰস্থান কৰিলোঁ আৰু বহুত দেখাব আছে সেইকাৰণে যিমান পাৰোঁ অলপ স্পীডত দেখুৱাম মানে এইখন হ'ল আপোনাৰ নলবাৰী হাটৰ ভিতৰত আৰু এই দুনিয়াৰ পিঠা চিঠাৰ দোকান আছে চাই লওক দুনিয়াৰ পিঠাৰ দোকান আমি এতিয়া নাখাওঁ বাৰু আৰু ইয়াতে কিবা বোলে মেহেন্দিৰ দোকান এখন ভাইৰেল হৈ আছিল কিন্তু ভাগ্য বেয়া আমি দেখা নাপালোঁ মেহেন্দিৰ দোকানখন মনোজে মোক কৈ আহি আছিল বোলে নহয় মেহেন্দিৰ দোকান দেখাবা মেহেন্দিৰ দোকান দেখাবা ক'ত বা ইয়াতে নায়েই দেখোন মানে হয়তো উঠাই দিছে নেকি চাগে এনেকুৱা হ'ব পাৰে ইয়াতে নাই আৰু এইখিনি ঠাইতে আছিল বোলে মনোজে বিচাৰি আছে বেচেৰাই বিচাৰি পোৱা নাই যি নহওক আৰু মানে আহি ভালে লাগছে এতিয়া কথাটো হ'ল আপোনাৰ এইখিনিত চব চাওক আমাৰ মানে যিখিনি থলুৱা খাদ্য বস্তু আছে থলুৱা খাদ্য বস্তুৰে বিশেষকৈ মানে বেছিকৈ বিপণীসমূহ আছে দোকানসমূহ আছে চাই লওক ইয়াতে মানুহ বহি খাই আছে আৰু পিঠা চিঠা ৰাসৰ মেলা পোৱাই নাই মানে ৰাসৰ মেইন কলাখান পোৱাই নাই মানুহ চাওক আৰু এয়া চব কৰি চাওক এখন আৰু এখন মেলা বলক ভিতৰলৈকে যাম মানে এইফালে আপোনাৰ এতিয়া ডাঙৰ চকৰিটো এইটো ডাঙৰ চকৰিটো চাওক আৰু ইয়াতে বিভিন্ন ধৰণৰ উঠা বস্তুবিলাক আছে মই এইবিলাক চকৰি টকৰি উঠা নাই মোৰ খুব ভয় লাগে যদি কিবাকৈ উঠো না কি হৈ ঠিক নাই মাথা চাথা ঘূৰে পৰি যাম সেইকাৰণে মনোযোগ কৈছোঁ যদি তুমি নিজে উঠা মই উঠা নাই এলাখনত মোৰ তাপাম ভয় লাগে মানে মই তলত দেখি চালি কিবা মই উল্টি পৰা পাওঁ আপোনালোকৰ কেনে লাগে কমেণ্ট কৰিবচোন কমেণ্ট কৰি জনাব যি নহওক মানুহ চানুহ চাওক দুনিয়াৰ মানুহ আৰু এইবিলাক বিভিন্ন ধৰণৰ খেলা বস্তুবিলাক আছে আৰু চাই থাকক ভিডিঅ'টো আৰু তাৰোপৰি আপোনাৰ এইটো হ'ল মানে ডাঙৰ চকৰিটো আৰু এইবিলাক মানুহ চানুহ চাওক দুনিয়াৰ মানুহ কিমান মানুহ চাব চাৰিওফালে মানুহ এইটো যে ভাইৰেল হৈ থাকে যে সেইটোত বা কেনেকৈ উঠে ক'ব নোৱাৰোঁ আৰু দেই মোৰ এইবিলাক ভয় লাগে উঠোৱা মই উঠা নাই বাৰু আৰু তাৰোপৰি এইফালে গাড়ী ঘূৰোৱা মটৰ চাইকেল ঘূৰাই যে সেইটো আৰু এইখিনি মানুহ ভিৰ অলপ বেছি আছে আৰু সেইফালে মন্দিৰৰ ফালেতো দেখাই নাই আৰু কেনেকুৱা ভিৰ আছে বা সেইকাৰণে ভিডিঅ'টো শেষলৈ চাব লাগিব তেতিয়া গম পাব মন্দিৰ চন্দিৰ চব দেখাই আছোঁ আৰু এইখিনি মেলাখিনি চাই মানে আমাৰ নলবাৰীখিনিয়ে চিনি পাব গৰু বজাৰৰ এইফালেদি ওলাই যোৱা ৰাস্তা আৰু মন্দিৰৰ ফালে ওলাই যাম ইয়াতে কিবা কিবি হৈ আছে আৰু আপোনাৰ ৰাস্তাৰ কাষত এইটো কি মই বেছি ভালকৈ লক্ষ্য নকৰিলোঁ এইটো চাৰ্কাছে নে কিবা এটা হৈ আছিল আৰু এইখিনিত
আৰু তাৰোপৰি আপোনাৰ এই ৰাস্তাটোৰে ওলাই আহিলোঁ ঠিক আছে এইবিলাকত থিয়েটাৰ আছে এইখিনি আমাৰ গৰু বজাৰৰ এইখিনি থিয়েটাৰ আছে ঠিক আছে আৰু এই ৰাস্তাটোৰে এতিয়া আমি ডাইৰেক্ট ব্ৰিজৰ কাষেদি উঠি যাম মানে ওপৰত যাম প্ৰথমে চাই থাককচোন এই চাওক এইফালে গৰু বজাৰৰ পৰা অহা এইটো ৰাস্তাটো আৰু দুনিয়াৰ মানুহে আৰু বাণিজ্য মেলা ফালে মানুহ চাওক এইফালে বাণিজ্য মেলা দেখাইছোঁ চাই आइए मैडम आइए सेल लगी है सेल कोट कॉलेज আৰু বাণিজ্য মেলাত সোমোৱাৰ পিছতে আপোনাৰ ভিতৰলৈ নাযাওঁতে দেখা পাব আমাৰ হিয়াৰা মথু মৰমৰ জুবিনদাৰ ছবিবিলাক ফটোবিলাক এনেকৈ থৈছে তেওঁৰ প্ৰতি ছবিবিলাক বনাই থৈছে মানে ফটো উঠা মানুহ চাওক এইখিনি ঠাই কিমান ধুনীয়া লাগিছে মানে এইখিনি ঠাইতে চাগে বেছিকৈ মানুহে ফটো উঠি আছে আমাৰ মৰমৰ জুবিনদাৰ লগত আমিও ফটো উঠিলোঁ মানে ফটো উঠিম আৰু কেইকপিমান তাৰোপৰি মই দেখাই দিছোঁ মনোযোগ দেখাই দিব দিছোঁ যিমানখিনি পাৰে ধুনীয়াকৈ জুবিনদাৰ এইখিনি আৰু ইয়াৰ পিছত এতিয়া আমি ইয়াৰ পৰা ভিতৰ ফালে যাম বাণিজ্য মেলাৰ ভিতৰেৰে যাম কাৰণ বাণিজ্য মেলাৰ পিছফালে আৰু এটা ধুনীয়া আকৰ্ষণীয় বস্তু বনাই থৈছে এতিয়া ফাইনেলি মানুহ মাজে মাজে আহি আইফেল টাৱাৰ পাই গ'লোঁ সেইটো মোৰ পিছফালে আইফেল টাৱাৰ কেনেকুৱা লাগিছে সেইটো জনাব মই ভালকৈ দেখাই আছোঁ ৰ'বা একদম কাষলৈকে যাই আছোঁ এই ফটো উঠা মানুহ নাছে কিয়া এতিয়া আমিও ফটো উঠিব লাগিব মনোজকো ফটো মাৰিব লাগিব এই বেচাৰ বহুত টাইম কেমেৰা কৰি আছে তো তাকো ফটো মাৰিব লাগিব আইফেল টাৱাৰটোত আৰু ভালেই লাগিছে টুইন টাৱাৰৰ পিছত যেতিয়া এইটো বনালে এইটোও ভাল লাগিছে সেইটোও ভাল লাগিছিল ঠিক আছে এইটো ভিতৰলৈ যাওঁ ৰ'ব ভিতৰলৈ যাই কিনে দেখাই আছোঁ কেনেকুৱা মানে মানুহবিলাকে ভিতৰত যাই ফটো উঠি আছে ফটো উঠা মানুহ ভিৰ দেখিছেনে নাই বলক আমিও ভিতৰত যাওঁ বলক কেনে লাগে চাই লওঁ এনে কিন্তু ভাল লাগিছে কিন্তু ধুনীয়া ওপৰ ফালে চালেও ধুনীয়া লাগে ধুনীয়া লাইটিং কৰিছে ভাল লাগিছে কিন্তু বহুতে ফটো উঠিছে কথাটো হ'ল এনেকৈ এতিয়া ফটো চটো উঠি পেলাই আমি এতিয়া ওলাই যাম আৰু বাহিৰ ফালে মন্দিৰৰ ফালে যাম আৰু এই মানুহ মাজে মাজে আহি আছোঁ দাদাক লগ পালোঁ দাদা তোৰ মানে হেৰিখন চাই থাকোঁ ইউটিউবত আমাৰ ৱেব ছিৰিজ আহিছে আপোনালোকে চাব আজি এটা কিবা আপলোড কৰিছোঁ আজি এটা মৰমৰ ভাই ককাই এই হ'ব চাম ঠিক আছে কি কৈছে নেকি গতাই আছিল ঠিক আছে কিয় মানে ভাঙা চিঙা হৈছে বহুত চলি আগে লাগিছিল বহুতেই ভাল লাগে ঠিক আছে ঠিক আছে আমি এইফালৰ পৰা ওলাই